হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকে? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। দেখিছেনে মোৰ বাইকত কিমানখিনি বেডিং আছে? বেডিং দেখা পাই গমেই পাইছে মই ক'ৰবাত গৈছোঁ বুলি। একচুৱেলি মই গৈছোঁ নেপাল। ঘপককৈ তাৰমানে যাব লগা হ'ল আৰু বাকীখিনি কথা মই গাড়ীতে ক'ম আৰু কিয় কাৰণে যাব লগা হৈছে। এতিয়া মই আছোঁ হোটেল ৰেডিছনৰ ওচৰতে। দেখিছেনে? মই দেখাই দি আছোঁ অলপ জুমিং কৰি কিনে। এইটো ৰেডিছন। যদি বিৰাট কোহলিহঁতে যদি খেলিব আহে ইয়াতে থাকে মানে। মোৰ বাইকটো দাদাৰ ৰুমত থৈ দিব পালে মই ওলাই যাব পাৰোঁ আৰু। বাইকটো দাদা তাত থৈ দিছোঁ, টমটমত গৈছোঁ আৰু। এতিয়া আহি পালোঁ আইচবিটি। এই গাড়ীবিলাক লাগি আছে চাইছেনে? মানে টিকেট কাউণ্টাৰ গোটেই 43 পিছফালে হ'লে 43 আৰু বেক চাইডে। এইটো মোৰ ছিংগল চিট হয়, SU9। জোতা ইয়াতে ৰাখি দিছোঁ, পানী বটল তাতে আছে, বেগো ইয়াতে আছে, আৰু ইফালে এটা কম্বল দিছে, গাৰু দিয়া নাই হ'লে। বাছ ঠিক আছে, টোটেলি গাড়ী শ্লিপাৰ হয়, তলতো আছে। মানে কি হৈছে বুলি ক'লে, জোৱাই আহিছে আমেৰিকাৰ পৰা। মোৰ আপোনালোকে ভিডিঅ' চাইছে যদি গমেই পাইছে, মোৰ চিষ্টাৰে আমেৰিকাত বিয়া হৈছে বুলি। এতিয়া ৰিচেণ্টলি ইণ্ডিয়াতো আহি গৈছিল, জোৱাই ভণ্টি, জোৱাৰ মা দেউতা গোটেইকেইটা আমাৰ ঘৰতো আহি গৈছিল। এতিয়া আকৌ নেপালত আহিছে জোৱাই, জোৱাৰ দেউতা। এতিয়া মোক ফোন কৰি কিনে মাতিছে বোলে আপুনিও আহক, আমি 1 মাহৰ কাৰণে আহিছোঁ ফুৰিব। ছুটি পোৱা নাই, ছুটি নোপোৱাৰ কাৰণে কিবাকৈ এতিয়া কৈ কিনে আহিলোঁ আৰু। সেইকাৰণে মই ইমাৰ্জেঞ্চি আহিব লগা হৈছে। ইফালে হ'লে ভোক লাগি গ'ল, গাড়ীৰ পৰা ক'ত ৰখাই। এতিয়া কঁকালো বিষাই গৈছে, অকণমান মই কঁকালটো চিধা কৰি লওঁ, অলপ আৰাম কৰি লওঁ দেই। গাড়ীখন ৰখিছে হোটেলৰ আগত, কিবা এটা খাই ল'ব লাগিল ন। এতিয়া ওলাইছোঁ বোলে হোটেলত কিবা এটা খাই লওঁ আৰু। এতিয়া খানাটো ইয়াতে খালোঁ, মানে চিকেনটো দিছে হাফ প্লেট, 3 পিচে অকল। চাইছেনে? এইটো দালি পানী হৈ আছে, এইটো আলুই আছে অকল, বাকী একো নাই। 260 টকা লৈছে, কিন্তু 3 পিচ মাংস, দালিটো পানী, বাকী সেই আৰু বাকী মানুহবিলাক খাই আছে আৰু। এইটো হৈছে আমাৰ গাড়ীটো, আৰু ইয়াতে খানাটো খালোঁ আৰু। এইটো গাড়ী যাব ওলাইছে, এইটো আমাৰ গাড়ীটো। এইটো হ'ল ষ্টাৰ্ট দিছে আৰু যাব আৰু যাব আৰু। এইটো হ'ল মোৰটো। টোপনিটো লাগিছে কিন্তু দেই, সময় হৈছে ন বহুত। 11টা পাৰ হৈ গ'ল। খুব মানুহ লাহেকৈ গাড়ী ষ্টাৰ্ট দিছে আৰু এটা ইফালে নেটৱৰ্ক লাগি আছে। আমাক ইয়াতে আধা ৰাস্তাতে টয়লেট কৰিব নামাই দিছে, যদি কাৰোবাৰ পেচাব লাগে কৰিব পাৰি আৰু। এইটো আমাৰ গাড়ীটো। এইফালে এইটো হোটেলৰ নাম ইণ্ডো ভূটান হয়। যিমান গাড়ী আহি আছে মানে শিলিগুৰি যোৱা, গোটেইকেইটা গাড়ী ইয়াতে ৰাখি আছে। আৰু 2 ঘণ্টাত যাই পাম আৰু শিলিগুৰি। এতিয়া সময় 4টা বাজিব আৰু এতিয়া চিধা ৰাতিপুৱা আৰু। এতিয়া মই শিলিগুৰি আহি পালোঁ। এতিয়া এইটো গাড়ীত যাম কাকাৰ ভিতালৈ, ৰাখি দিলোঁ ইয়াতে। এতিয়া মই আহি পালোঁ কাকাৰ ভিতা বাছ ষ্টেচন। এইটো হ'ল বাছ ষ্টেচন। মই তাৰমানে চিমটো বনাই লওঁ আগতে, নহ'লে আকৌ দিগদাৰ হৈ যাব যে। পইচাটো এক্সচেঞ্জ কৰি লৈছোঁ এতিয়া। এতিয়া গাড়ী লাগি আছে, ইয়াৰে এটা গাড়ীত উঠি যাম আৰু পশ্চিম মৰাং, তাতে জোৱাই আহিব।